ওকে এইটো ফায়াৰ পানটো যে একদম নৰ্মেল মিঠা পানৰ নিচিনাই হ'বনে নে অলপ ডিফাৰেণ্ট হ'ব জাষ্ট মানে জুইটো দিয়াৰ কাৰণে নামটো বাঢ়ি গ'ল নেকি Rafrin's vlog. So guys, বহুত দিনৰ মূৰত আপোনালোকক লগ পালোঁ চ' আজি এটা নতুন ইউনিক ব্লগ এটাৰ কাৰণে আপোনালোকক সকলোকে স্বাগতম চ' আজি অলপ বৰ্তমান মোৰ ডিউটি অলপো আছে আৰু অলপো মানে ঘূৰা ঘূৰিও অলপ আছে চ' আৰু আজি নতুন বস্তু এটা ট্ৰাই কৰিম কি বস্তু ট্ৰাই কৰিম আপোনালোকে হয়তো পঢ়ি গম পাইছে টাইটেলত কিন্তু এতিয়া মই বৰ্তমান নকওঁ চ' বৰ্তমান যাওঁ এতিয়া আমি কেবিৰোডৰ পৰা কেবিৰোডত দাদা এজনৰ ঘৰলৈ গৈ পিনি অলপ বস্তু পাতি ল'বলগীয়া আছে তাৰপৰা আমি বান্দৰক কল খুৱাম কল মানে কি য'ত যাম তাত মানে এখন বান্দৰ বাৰী হয় বান্দৰ মানে ওলাবই 100% চিয়'ৰ বান্দৰ ওলাবই সেইবাবে আমি মানে কল দুটামান লৈ যাম কল খুৱাম চ' পইচা পাতি নাই তথাপিও দুটামান কল এদিন লৈ যাম আৰু খুৱাবলৈ চ' ব'লক মোৰ লগত গৈ থাকোঁ চ' গাইজ বৰ্তমান কল ল'ব আহিছিলোঁ ইয়াৰ পৰা কল হ'ব নাই বাৰু কল লৈ ল'লোঁ 20 টকা বটল এতিয়া যদি বাটত বান্দৰকেইটা পাওঁ তো খুৱাই দিম আৰু লাগিছে আৰু পইচা পাতি ইমান নাই যদি পইচা পাওঁ ভালকৈ তেতিয়া খুৱাম আৰু এতিয়া এনেই 10 টকা লৈ গৈছোঁ দুখীয়া মানুহ সিহঁতক খুৱাওঁ যদি ওলাই সদায় দেখোঁ কিন্তু আজি খুৱাম আজি থাকিব পাৰে বা নাথাকিবও পাৰে যদি থাকে আমাৰ কাৰণে ভাল হ'ব ত' গাইজ বৰ্তমান চাইকেলখন ইয়াতে থ'লোঁ আৰু এতিয়া বান্দৰ যদি পাওঁ কল খুৱাম আৰু ত' গাইজ সৰুটো বান্দৰ সৰুটো বান্দৰ আহ 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 okay ah 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 okay তো গাইজ আপুনি খাই আছে বান্দৰে হেল্ল' কুকুৰ দেখিলে মানে আহ 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 okay ৰিক্সা খাই আছে খালে কাজিয়া হৈ আছে বান্দৰৰ কুকুৰৰ এইপিনে চ' ঠিক আছে আৰু খোৱা হৈ গ'ল এতিয়া মই যাওঁ মোৰ কাম হৈ গ'ল অ'কে আজি মনটো পুৰা ভাল লাগি গ'ল বান্দৰক খোৱালোঁ ফাইনেলি মানে ফাৰ্ষ্ট ডে মানে প্ৰথম দিনাখন আজি মানে জীৱনত প্ৰথমবাৰ আজি বান্দৰক কল খোৱালোঁ মানে মনটো মানে পুৰা ভাল লাগি আছে আজি চ' হৈ গ'ল বলক দাদাহঁতৰ ঘৰলৈ আহি পিনি মোৰ কাম হৈ গ'ল নমস্কাৰ চ' এটা খুৱাইছিলোঁ সেইটো নমস্কাৰ দিছে চ' বৰ্তমান দাদাহঁতৰ ঘৰলৈ আহি পিনি কাম চাম হৈ গ'ল বস্তু কেইটামান ল'লোঁ লৈ পিনি এতিয়া বৰ্তমান আমাৰ কাম হৈছে ফাৰ্মাচী এখন আছে খুলিব লাগিব এতিয়া অ'কে চ' ব'লক আমাৰ লগত গাইজ বৰ্তমান আমাৰ আমনি লাগি গৈছে আৰু কিমান আৰু ৰখিব আৰু ন চ' অলপ টাইম আছে আৰু গধূলি হ'ল 8টা বাজিলে চ' আমি বৰ্তমান যাব লাগিব চ' অকণমান টাইম আছে আমনি লাগি গৈছে চ' অলপ ডেন্স মাৰি লওঁ
তেৰি ঝলক সৰফি এই গানটোৰ পৰা নাচিমগে এতিয়া চাব দেই মই পাওনে নোৱাৰো ষ্টেপ কেইটা পাইছে নোৱাৰো চাব তেৰি ঝলক সৰফি শিৱালি বাতে কৰে জৰফি তেৰি ঝলক সৰফি হে গাইছ তো বৰ্তমান বন্ধ কৰা টাইম হৈ গ'লহি আৰু বৰ্তমান মানে আমনি লাগি গৈছে আৰু টাইম হোৱাই নাই অলপ আছে অকণমান জাষ্ট আছে মই এতিয়া চাটাৰ মাৰিম আৰু বন্ধ কৰি যাম ফায়াৰ পান ট্ৰাই কৰিবলৈ চ' ফায়াৰ পান ট্ৰাই কৰিবলৈ মোক এজন ছাবস্ক্ৰাইবাৰে মোক ৰিকমেণ্ড কৰিছিল চ' এইজন নাম চ' মোক বহুত ৰিকুৱেষ্ট কৰি আছিলে যে কেতিয়া যাবা চ' সেইটো কাৰণে আজি যাম অ'কে চ' এতিয়া ৰ'ব অলপ টাইমটো হওক আৰু মই বন্ধ কৰোঁ আৰু সেই গাইছ বৰ্তমান দোকান বন্ধ কৰা হৈ গ'ল আমি যাওঁ ফায়াৰ পান ট্ৰাই কৰিবলৈ অ'কে চ' গাইছ ফাইনেলি পাই গ'লোঁ সেই মষ্ট বনাৰসী পাণ চ' ইয়াতে মোক কমেণ্ট কৰিছিলে চ' গাইছ পাণ খাবলৈ আহিছোঁ কেনেকুৱা ধৰণৰ পাণ আছে পায়া পাণ আছে মিঠা পাণ আছে চ' আছে ন অ'কে ফায়াৰ পাণ আছে ন প্ৰাইচটো কেনেকৈ চাওঁ প্ৰাইচ তোমাৰ ফায়াৰ পান আইচ পান জেমছ পান ফ্লেভাৰ আছে স্পেচিয়েল পাণ দেখাই দিয়া তো বনাৰসী থালি পান 51 স্পেচিয়েল পান 5 মান ন ফাৰ্ষ্ট নাইট পান 21 টকা এইটো মেটেৰিয়েল তোমাৰ বাহিৰৰ পৰা আহিব নি ওকে বটন ফায়াৰ পান খাম फायर पान हम वहाँ देखो एक फायर पान अच्छा बनाइए आज खा के देखते हैं कैसा लगता है अरे हमको नहीं आता है इसको अच्छा भैया को मास्टर माइंड है तो सब्सक्राइबर लोग कमेंट करता है कि कैबिनेट में आओ मस्त बनारसी पान वाले के पास तो इसलिए आया हूँ পান লখিমপুৰ এখনে প্ৰথম কেবিনেট বৰমলিৰ ওচৰত আছে ন চ' আজি আহিছোঁ আৰু চ' অল মেটেৰিয়েল অল ফ্লেভাৰ দিয়া হৈছে ফাৰ্ষ্ট নাইট পান 2100 টকা এইটো এনে অৰ্ডাৰ গৈছে নাই বাৰু অৰ্ডাৰ গৈছে ন অ'কে এইটো ফায়াৰ পানটো যে একদম নৰ্মেল মিঠা পানৰ নিচিনাই হ'বনে নে অলপ ডিফাৰেণ্ট হ'ব জাষ্ট মানে জুইটো দিয়াৰ কাৰণে দামটো বাঢ়ি গ'ল নেকি মেটেৰিয়েল বেছি এইটো কাৰণে চৰি অ'কে ফ্ৰিজতো মানে অল এইবিলাক মেটেৰিয়েল হয় গম পাইছা নাই এইবোৰ দেখিছে চব পানত দিয়া হয় ন ফ্লেভাৰ পান আচ্ছা ৱাও আমাৰ লখিমপুৰত এইখনে প্ৰথম নি বাৰু बे जल्दी बोल कल सुबह पनवेल निकलना है डांडी खास बोलना मजा मुझे मजा सो गाइस এটা ডিফারেন্ট আছে মানে এটো পানৰ এটা ডিফারেন্ট আছে নরমাল পানটো মানে মিঠা নরমাল একো মানে ফ্লেভার নাই জাস্ট মিঠা হয় কিন্তু বাট এইটো পানটো মানে এটা ডিফারেন্ট হট না এখন বেলেগ বেলেগ হট পোৱা যায় তো খাই মানে আলমান গুৰি লাগিলে দাদা আহক আপোনাৰ কেবিনেটৰ ওচৰতে আহক এটা আমাৰ ওকে দাদা খাই ভাল লাগিলে ঠিক আছে দাদা বাই বাই নেক্সট টাইম চিয়'ৰ আহিম ওকে বাই বাই দাদা নামটো পাহৰি গ'লো আপোনাৰ নামটো আপোনাৰ ওকে লগ পাই ভাল লাগিলে দাদা ওকে নেক্সট টাইম আহিম বাৰু
বাই বাই আরমান মালিকও গানটা গাবো দিয়া পান खुल जाए बंद अकल के ताले